নমস্কাৰ, মই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া এফালে যাবলৈ ওলাইছোঁ আৰু এফালে গাত লৈ লৈছোঁ চেলেং চাদৰ আৰু সৰু বেটাকো লগত লৈ লৈছোঁ আৰু মানুহজন গ'ল ডাঙৰ বেটাক স্কুলত থ'বলৈ আৰু অহাৰ পাছত ডাঙৰ বেটাকো গা পা ধুৱাই মানুহজনে লৈ যাব নামঘৰলৈ। আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে আজি এটা হৈছে বিশেষ দিন আৰু বিশেষ দিনটো কিয়নো হ'ল আপোনালোকে কৈছোঁ বাৰু। বিশেষ দিনটো হ'ল আজি আমাৰ নামঘৰটো যিহেতু আমাৰ নতুন ৰূপ দিবলৈ চেষ্টা কৰি থকা হৈছে কিন্তু সম্পূৰ্ণ হোৱা নাই, তথাপিও আজি সিংহাসনখন আজি আমাৰ নামঘৰত স্থাপন কৰিব। সেয়েহে আজি নামঘৰলৈ বুলি এয়া আহিছোঁ আৰু নিচাদসকলে পূৰা কামত লাগি আছে, প্ৰসাদৰ কাৰণে যা যোগাৰ চলাই আছে। চবে কামে কামে লাগি আছে। পুৰি বৌ এইজনী পিছত আপোনাৰ পিছে পিছে আহি আছে পুৰা। সিংহাসনখন যিহেতু নাজিৰাৰ পৰা আনিছে, গাড়ীত লৈ আহিছে আৰু এইফালে খোল তাল লৈ আদৰিবৰ কাৰণে সাজু হৈ আছে। ডাঙৰ আছিলে আমি ক'ব লাগিছিল কাটি দিনছিলে ডাঙৰে হ'ল চাই থাকোঁ মহি নাই দেখোন মাৰিছে আকৌ মাৰি দিয়া কওকচোন আপোনাৰ ল'ৰাই ইমান ডাঙৰ এটা কাম কৰিছে নাই, আপোনাৰ অনুভৱটো কওক, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, ফিজাখিনি কৰিব পাৰিছে। কণে এখন আনিছে, এখনত দি মই এনেই নৰ্মেল গামোচা আনিছোঁ, উলি দিবা দেই।
এইফালে খুৰী এইফালে বৌ বাইদেউহঁতৰ সৰু এইফালে ভণ্টি চাওঁ মুখখন চাওঁ বাবা হাই কৈ দিয়া হাই কৈ দিয়া অঁ টাকাতে লৈছিলোঁ কানো লৈ যাওঁ চাহ দিব নহয় নোৱাৰিলোঁ চাহ শাক খাবগৈ সেইটো বেটা উঠিছে এইটো বেটা ইমান ধুনীয়াকৈ লৈ আছে বোমাই এইটো বেটা এটা চকুটি মাৰি দে এটা এইফালে আন্ধাৰ টাইপৰ উঠিছে আমাৰ নামঘৰত প্ৰতি বছৰে যিহেতু ভাওনা পতা হয় আৰু ভাৱৰীয়াসকলে সাজ পোছাক পৰিধান কৰিবৰ কাৰণে এটা ঘৰ দৰকাৰ হয় আৰু ঘৰটো আচলতে চুংঘৰ বুলি কয় বা চৰাঘৰ বুলিও কয় আৰু সেয়া আজি শুভাৰম্ভণি কৰা হ'ল ঘৰটোৰ আৰু এই চুংঘৰটোতে গাঁৱৰ ৰাইজে আৰু ভকতসকলে চাহ খাবৰ কাৰণে চাহৰ যোগান ধৰা হৈছে যিহেতু আমাৰ নামঘৰটোৰ নিৰ্মাণ কাৰ্য চলি আছে সম্পূৰ্ণ হৈ উঠা নাই তথাপিতো ভাদৰ মাহত নামষাৰ নল'লে ভকতসকলৰ মনটো ভাল নালাগে আৰু গাঁৱৰ মানুহবোৰ মনটো ভাল নালাগে সেইবাবে এখন থ'ব পৰা ঠাইডোখৰ আগতীয়াকৈ যিহেতু সম্পূৰ্ণ হৈ উঠিলে সেইবাবে আজি স্থাপন কৰা হ'ল সিংহাসনখন আৰু এয়া জয় বিজয় মূৰ্তি দিছে হেম গগৈ ডাঙৰীয়া আৰু কনক গগৈ আমাৰ নিচাদৰ ল'ৰা তেওঁ দিছে সিংহাসনখন আৰু গাঁৱৰ ৰাইজৰ সহায় সহযোগিতাৰ ফলত আজি ইমানখিনিলৈ নামঘৰটো সম্পূৰ্ণ হৈছেগৈ আমি ভগৱানক দৰ্শন কৰি আহ্বান কৰি তাৰ নিজৰ স্থানত বহুৱাৰ মানুহৰে আজি এই মঘৰৰ সমূহ ৰাজ্যৰ হীৰৰ মুকুট এই নামগৃহভাগি স্থাপন কৰিবলৈ আগবঢ়া হৈছে কৰ্মাই কৰিবলৈ যাওঁতে গোসাঁইকে ধৰি আমাৰ হৃদয় যদি হতপতি অপৰাধ হয় সহস্ৰ অপৰাধ ভণ্ডনে পলাই বহনমানীয় ভয় চনে হৰণ বুলি জনোৱাই আৰু এয়া আগবাঢ়ি আহিছোঁ চাকি আৰু ধূপ দিবৰ কাৰণে ইমান ধুনীয়া ক্ষণত যদি দিব নাপাওঁ মনটো ভাল নালাগিব সেইবাবে ঘৰৰ পৰাই লৈ আহিছিলোঁ ধূপ আৰু চাকি আৰু এতিয়া দি লওঁ
ধূপ চাকি দি আহিলোঁ এতিয়া নতুনকৈ সাজি ওলোৱা চুং ঘৰলৈ আৰু চাহৰ জুতি ল'বলৈ এয়া চাহ খাবলৈ আমাক দিছে আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰি জনাব নাপাহৰিব। যদিহে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে চাই যায় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।